দোস্ত এইটো মানে এটা ৱাটাৰ পাম্প বনালো চাক পুৰা মানে একদম পানী ওলাইছে এইটো আচলতে কেনেকৈ বনালো তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ চাক দোস্ত এয়া দেখিবলৈ পাইছে এয়া হ'ল মানে বাচন বৰ্তন ধোৱা চাবোনৰ টেমাৰ এইবিলাক মানে এইদৰে কাটি লৈছোঁ তাৰপিছত মানে ইয়াতে এইটো ফুটাই লৈছোঁ চাওক এয়া দেখিবলৈ পাইছে এয়া হ'ল মানে কলমৰ ৰিফিলৰ টুকুৰা চাওক এই ৰিফিলৰ টুকুৰাখিনি মানে প্ৰথমতে ইয়াতে এনেদৰে লগাই ল চাক দোস্ত ৰিফিলৰ টুকুৰাখিনি লগাই ল'লোঁ এতিয়া এইবিলাক মানে এনেদৰে ইয়াতে লগাই ল চাক দোস্ত এতিয়া হৈ গ'ল মানে পাংখা এতিয়া এয়া দেখিলৈ পাইছে এয়া হ'ল মানে দুটা বটলৰ মুকুৰা চাক দোস্ত মুকুৰা দুটা মানে এনেদৰে ফুটাই লৈছোঁ এতিয়া এয়া দেখিলৈ পাইছে এয়া হ'ল মানে এটা মটৰ চাক দোস্ত ইয়াৰে এই মুকুৰাটো মানে এনেদৰে ইয়াতে লগাই ল চাক দোস্ত এতিয়া মানে এনেদৰে এই বটলৰ মুকুৰাটো ইয়াতে লগাই ল'লোঁ এতিয়া এই পাংখাখন মানে এনেদৰে ইয়াতে সোমাই দিওঁ চাক দোস্ত পাংখাখন ইয়াতে এনেদৰে সোমাই দি দিলোঁ এতিয়া ইয়াতে মানে অলপ আঠা মাৰি দিওঁ চাক দোস্ত এইটো মানে ফেবিকুইক আঠা তাৰপিছত এয়া হ'ল মানে পাউডাৰ এতিয়া এই বটলৰ মুকুৰাটো মানে ইয়াতে এনেদৰে লগাই ল চাক দোস্ত বটলৰ মুকুৰাটো মানে এনেদৰে লগাই ল'লোঁ এতিয়া ইয়াতে মানে এটা ফুটাই ল চাক দোস্ত এতিয়া মানে ইয়াতে ফুটাই ল'লোঁ এতিয়া এয়া দেখিবলৈ পাইছে এয়া হ'ল মানে পাইপ চাক দোস্ত এই পাইপখিনি মানে ইয়াতে এনেদৰে লগাই ল তাৰপিছত এই পাইপখিনি মানে ইয়াতে এনেদৰে লগাই ল চাক দোস্ত এতিয়া মানে লগাই ল'লোঁ
এতিয়া এয়া দেখিবলৈ পাইছে এয়া হ'ল মানে সৰু কাঠৰ টুকুৰা চাওক দোস্ত এই কাঠৰ টুকুৰাখিনিত মানে এইটো মানে এনেদৰে লগাই লওঁ চাওক দোস্ত এতিয়া মানে লগাই ল'লোঁ এতিয়া এই পাইপখিনি মানে গৰম কৰি ভাজ কৰি দিওঁ চাওক দোস্ত এতিয়া মানে এই পাইপখিনিৰ দৰে ভাজ কৰি দি দিলোঁ এতিয়া হৈ গ'ল ৱাটাৰ পাম্প আহক দোস্ত এতিয়া এইটোৰে মানে পানী ওলাই চাওঁ দোস্ত এতিয়া দেখিলে এই ৱাটাৰ পাম্পটো আচলতে কেনেকৈ বনাইছো যদি ভাল লাগিল তেনেহলে এটা লাইক কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব মানে আপুনি তো ভিডিও চালে আৰু মানে বেলেগ ভিডিওটো দেখাৰ কাৰণে সুবিধাটো কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে একদম সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ বাই বাই আৰু বাই বাই